ৰংঘৰৰ বাকৰিত বিহু মেলা পাতিছে, পিন্ধিলৈ গুমচেঙৰ চোলা, আজিৰ অসমীয়াই চিঞৰি চিঞৰি জয় আই অসম বোলা। বিহু শুভেচ্ছা থাকিলে, থেংক ইউ। ইয়াতে মানে ঘৰ কোনডোখৰত ইয়াৰ? কিমান দূৰ আছে নাজানো, পিছত জানি ল'ম লাহেকৈ। এতিয়া অকণ দিগদাৰ হ'ব পাৰে ন, মানে ৰাস্তাটো ডেষ্টিনেশ্যন চিনি নাপাওঁ যে। তুমি লোকেশ্যন দি দিবা, ডেষ্টিনেশ্যন বিচাৰি বিচাৰি যাম, কিন্তু সেই ডেষ্টিনেশ্যন বিচাৰি গ'লে মই ডেষ্টিনি পাই গ'লো নিচিনা লাগিছে। ভিডিঅ' নাই বনোৱা, ব্লগিং কৰিব আহিছিলোঁ, লগৰখিনি আহিয়ে পোৱা নাই, অকলে অকলে ভাল নালাগে ব্লগিং কৰিব। আহোঁতে বহুত বেছি খালোঁ ধূলি। ইয়াত কি হৈছে জানা নাই? একমাত্ৰ তোমাক পাম বুলি। আহিবানে দুভাগে ৰাতি অ মোৰে তোমাৰ হেৰি তগৰখিনি ভাল লাগিছে। কথা এটা কওঁ দেই, ঢুলীয়াই ঢোলত দিছে ৰগৰ, তোমাৰ খোপাত গুজি দিম মই তগৰ। আহি মেলি নাহৰ তগৰ জানৈ ফুলিলে। মই মৰাণৰ পৰা আহিছোঁ। একচুৱেলি মই গুৱাহাটীতো গ'লোঁ, 11,000 ছোৱালীৰ মাজত মই দেখা নাপালোঁ। ৰংঘৰত আহি কেৱল তোমাকে দেখা পালোঁ। বুকুৰ মাজত মৰম নদী জানৈ বাঢ়িছে, কাষতে বিচাৰ মনে জানৈ তোমাকে। সঁচাকৈ পৰিস্মিতা দত্ত ঘৰ ক'ত আছিলে? জয়াপাৰ মানে শিৱসাগৰ ন? আচ্ছা আচ্ছা। ইমান বেছি আজি ৰ'দ দিছে। অঁ অঁ, ৰ'দত হ'লোঁ মই ক'লা, তোমাক নাপালে হৈ থাকি মই বৰলা। ঐ বিয়া পাতি দে মোক দেউতা, বিয়া পাতি দে অ পাতি লোৱা ভণ্টিবোৰে নব বিচাৰ। ঘৰত কোন কেনেকৈ আছে? মা দেউতা অঁ ভণ্টি। ভণ্টি কি পঢ়ি আছা? বি এ লাষ্ট চেম। অঁ অঁ অঁ, বিহু চাই একদম বঢ়িয়া লাগিলে, কিন্তু বিহুতকৈ বেছি তোমাক বেছি ভাল লাগিলে। নহয় সঁচাকৈ কোৱাচোন, হয়নে নহয় তুমি? মানে একচুৱেলি চোৱা, আজি বহাগৰ 1 তাৰিখ নহয় জানো? মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, নাৰায়ণৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, আৰু নাৰায়ণে কৈছিলে যে বগা শাৰী বা বগা মেখেলা চাদৰ পিন্ধি খুব ধুনীয়া এজনী নাৰী আহিব। ৰহা নেহি যাতা, তড়প হি ऐसी है না। তুমি নহয় জানো সেইজনী? সঁচাকৈ গম নোপোৱানে? আকৌ বোলে খয়নে সপোনে মোকে দেখি থাকা। এক মিনিট ৰ'বা, মই তোমাক এটা কথা সুধোঁ, তোমাক এনেই মই তোলা হিচাপে আনিম নে অনা হিচাপে আনিম? কিয় সুধিলোঁ শুনা আকৌ। নহয় তুমি শুন নহয় জানো, ইমান ধুনীয়াকৈ জিলিকি আছা। মই আকৌ তোমাৰ হাঁহিত মগন হৈ গৈছোঁ, অলপ পিছত প্ৰেমতো মগন হৈ যাম। হা? মই তোমাৰ হৃদয়ত আছিলোঁ বৰ্তমান, এতিয়া বাহিৰ ওলাই আহি তোমাৰ লগত কথা পাতি আছোঁ। ব'লা মোৰ লগতে। ইমান সোনকালে যাওঁ বুলি কৈছিলা, ব'লা আকৌ। কি নাম আছিলে? ঝৰ্ণা দুৱাৰা। আচ্ছা, মোৰ ঘৰ চিৰিয়াছলি ক'বলৈ গ'লে মৰাণ। আৰু তোমাৰ ঘৰ? एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ৰ'বা শুনা আকৌ, ক'ত যোৱা? মইতো তোমাৰ জীৱন লগৰী হৈ গৈছে এতিয়া। ব'লা যোৱা যদি মোৰ লগত, ব'লা। অঁ শুনা, তোমাক হেৰি এই আৰ্টিফিচিয়েল কেলে লগাইছা কোৱাচোন? তুমি মোক কোৱা হ'লে মই আগতে ক'লোঁ হয়। চোৱা, ইয়াত ঢুলীয়াই ঢোলত দিছে ৰগৰ, তোমাৰ খোপাত গুজি দিম মই তগৰ। তোমালোক ইয়াৰে নেকি?
আচ্ছা মই মৰাণৰ পৰা আহিছিলোঁ মই হেৰাই থাকিলোঁ মানে লগৰকেইটাৰ কাৰণে ৰখি আছোঁ কি নাম তোমাৰ এইফালে না মানুহ আহিছে কি নাম আচ্ছা তোমাক মন্ত্ৰীয়ে পঠিয়াইছিলে নেকি নহয় ৰাণী নিচিনা লাগিছে মানে মই ৰজা যে গদাধৰ তই ডালিমি ৰাখি সমুখ যতনে মৰমে বান্ধি তোমাক ৰাণী বুলি ভাবিছোঁ সঁচাকৈ চুলিখিনি বেছি ধুনীয়া লাগিছে সেই ঘৰ ক'ত আছিলে শিৱসাগৰ আচ্ছা মই শিৱসাগৰলৈ আহিছিলোঁ শুনা আকৌ চিৰিয়াছলি কৈছোঁ মানে মই 11,000 নাচনীৰ ভিতৰত যিটো দেখি নাপালোঁ তোমাৰ মাজত সেইটো দেখি পাইছোঁ মানে লাষ্টত এটাই কথা ক'ম দেই তুমি পাতি লোৱা বাৰু কওঁনে মানে ইয়াত বোলে হেৰি মহেন্দ্ৰ হাজৰিকা প্ৰায় আহি থাকে আৰু মহেন্দ্ৰ হাজৰিকা দেৱকতো বহুত বেছি ভাল লাগে ন সেইকাৰণে কৈছোঁ মানে মহেন্দ্ৰ হাজৰিকাই গাই ৰহেদৈ হবা নেকি তুমি মোৰ পাত মাদৈ গছে গছে কুহি পাত পাতৰ আঁৰত কুলিৰ মাত চাওকচোন ফটোখন কথা এটা কওঁ ফটোত বেছি ধুনীয়া লগা নাই কিন্তু আপোনাক ৰিয়েলত বহুত বেছি ধুনীয়া লাগিছে সঁচাকৈ বহুত ভাল লাগিছে থেংক ইউ দেই ৱেলকাম আপোনাৰ ঘৰ মোৰ ঘৰ বানমুখত ইয়াতে শিৱসাগৰ আচ্ছা মোৰ মৰাণৰ পৰা আহিছোঁ মই অঁ লগৰ কেইটামান সেইফালে ঘূৰি ফুৰিছে মই মানে অকণ হেৰাই থাকিলোঁ লগ পোৱা নাই সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ ফটোখন মাৰি দিওঁ আগত আহিছোঁ যদি অকলে অকলে ভাল নালাগে নহয় জীৱন লগৰ বিচাৰি আছিলোঁ কি নাম তোমাৰ ইছমাইল বৰা তোমাৰ ইছমাইলি মাইনি অঁ মিছ মাইনি অ' মাই গড अल्लाह माफ़ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया কথা এটা কওঁ ভাল পাই পেলালো আজি নয়ন নীলিম আহিছে ন তোমালোকৰ পৰা আহিছা জয়সাগৰ গৌৰীসাগৰ তোমাৰ চকুযোৰ সাগৰ নিচিনা মই ডুবি যাব পাৰিম চোৱা আকৌ কেনেকৈ ঘূৰি আছে কিমান ল'ৰা কেনেকৈ ঘূৰালে কোৱাচোন তুমি তগৰ লগাই আছা ন তোমাৰ তগৰ নাই কিয় অঁ ঢুলীয়াই ঢোলত দিছে ৰগৰ তোমাৰ খোপাত গুজি দিম মই তগৰ দিয়া মই মাৰি দিছোঁ অ'কে ফটোগ্ৰাফাৰ পাই গ'লা চোৱাচোন লাইফ টাইমৰ কাৰণে বিচাৰিলে তুমিও পাবা ইয়াত আহিছিলোঁ মৰাণৰ পৰা লগৰ এটাই ডেষ্টিনেশ্যন দি পঠাইছিলে কিন্তু আহি ডাইৰেক্ট ডেষ্টিনি পাই যোৱা যেন লাগিলে একো নহয় কি নাম তোমাৰ অষ্টমী গগৈ মই নৱমী টানিম তোমাক চ' নাইচ নেম বিহু নাচিলা নাই আচ্ছা মই একচুৱেলি ঢোলটো আনিছিলোঁ বজাই দিওঁ নেকি নাচিবা নেকি নানাচা আচ্ছা মই ঢোল বজাবও নাজানো এনেই কৰিলোঁ মানে তোমাক দেখিলোঁ যে কিবা এটাতো ক'ব লাগিব ন আচ্ছা ঘৰ ক'ত আছিলে যোৰহাটৰ পৰা ইয়ালৈকে আহিছা কেৱল মোৰ কাৰণে আহিছানে তোমাৰ কাৰণে আৰু কি ক'বা মই দেখিবলৈ কিন্তু বেয়া আকৌ হৃদয়খন কিন্তু বহুত ধুনীয়া বাকী ঘৰৰ ওচৰত নাই পোৱা নেকি ল'ৰা শিৱ যোৰহাটত ল'ৰা নাই নেকি আচ্ছা আমাৰ ইয়াত চব ধুনীয়া ধুনীয়া ছোৱালী হা কিন্তু এজনীয়ে পৰি প্ৰথম চাৱনিত কি যাদু কৰিলা লাহে লাহে কৰি মোৰ বুকুত সোমালা জেতুকা বোলোৱা দুহাতেৰে তুমি দিবানে মোক গুটি ফুলৰ গামোচা
ইজ্জত দিব বাকী আছে দিছোঁ ল'ব লাগে অলপ পিছত তোমাক হৃদয়খনো দিম লৈ ল'ব লাগে সঁচাকৈ আজিৰ দিনত বহুত গৰম তোমাৰ কিন্তু এক্সকিউজ মি এক্সকিউজ মি নেকি মই ইংলিছ নাজানো অসমীয়াত কোৱা নাই কি মানে এখন অসম হয় নাই আমি কাজিন হয় চব আচ্ছা চবকে হেপী বিহু ঘৰ ইয়াতে নেকি ইয়াতে জয়সাগৰ আচ্ছা আকৌ বোলে মোৰ হৃদয়ত সাজিছা চ' দেখিলে আপোনালোকে কি কৰিলোঁ কি নাই আৰু অৱশেষত মেইন মানুহজন লগ পালোঁ যাৰ মই ইনস্পিৰেশ্যন মানে বহুত ভাল লাগে আৰু মানে এই মজা মানে আৰু মানুহে যিমানে ফোন কৰে ন মোক কয় পৰমা গগৈ ভিডিঅ' চাওঁ আৰু সেইটোতো মই নিজে চাওঁ আৰু তুমি এটা কৈ দিয়া কিবা এটা বাকী থেংক ইউ ছ' মাছ ভাল লাগিলে লগ পাই অভিকটো মই লগ পাই থৈছোঁ যেতিয়া আপোনাৰ যিসকলে চাই আছে ভাইল বিজি চোৱা কুমাৰী চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এখেতক মৰম দিব এখেতৰ ষ্টাইলটো বেলেগ অকল প্ৰেমৰ ষ্টাইল এখেতৰ আৰু মোৰ ষ্টাইলটো অকণ বেলেগ বাকী দুইটা আগুৱাই যাব লাগে সকলোৱে ছাপোৰ্ট কৰিব তাৰ আশা ৰাখিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট আৰু সকলোলৈকে বিহু শুভেচ্ছা জনালোঁ মই এটা অনুভৱ কৰিলোঁ তুমি তাত কিয় গ'লা জানা নাই মানে দূৰত থাকিলে মৰমটো বেছি হয় যে সেইকাৰণে ওচৰৰ পৰা দূৰলৈ গুচি গ'লা যেন লাগিলে থেংক ইউ বিহুৰ শুভেচ্ছা থাকিলে সকলোকে থেংক ইউ আগবাঢ়ি যোৱা থেংক ইউ মানে কপৌ ফুল দিয়া মানুহ নাই তলৰ দিয়া মানুহ নাই মই আছোঁ নহয় একমাত্ৰ থেংক ইউ ইয়াত পেং এটা হৈছিলে চাই দিয়া অলপ কিনা হৈ দিওঁ নেকি মানুহ আহি আছে আৰু কোন কোন আহিছে আৰু আহিছে লগৰ বিচাৰিয়ে ফুৰিছোঁ আমি আচ্ছা মোকে বিচাৰি আছিলে চাগে ন নাই বিচৰা দে আপোনাক আচ্ছা নহয় অলপ আগত মই দেখিছিলোঁ অকলে অকলে ঘূৰি ফুৰিছা অকলে ফুৰা নাই ভণ্টি এজনী বিচাৰি ফুৰিছোঁ আচ্ছা প্ৰেং নাই কৰা মানে একচুৱেলি নহয় প্ৰেং নাই কৰা মই প্ৰেং নকৰোঁৱে মানে একচুৱেলি মই কেলৈ ভাবিলোঁ জানা নাই অকলে অকলে ঘূৰি আছা বুলি ঠিক আছে শুনা আকৌ বেংক এটা হৈছিলে চিৰিয়াছলি কৈছোঁ তোমাক বহুত বেছি কিউট লাগিছে বহুত বেছি কিউট লাগিছে হয় থেংক ইউ তাত এটা প্ৰেংক এটা হৈ আছিলে চিৰিয়াছলি চিনেমা লগা আমাৰ প্ৰেম কাহিনী এদিন হ'ব সঁচা এই বেলি বিহুতে